পোৱা নাই তুমি কোন হে দ্বাৰকা ইমান সাধাৰণ ঠাই নহয় লাখ লাখ কাৰেং দেৱ মন্দিৰৰ মাজৰ পৰা কৃষ্ণৰ প্ৰসাদটো আমি বিচাৰি পাবা আৰু পালে জানো দৈ মাউলে দিব নিদিয়ে বাপ ও কৃষ্ণ নামে মোৰ একমাত্ৰ নহলেনো এই সাগৰ বুকু পোৱা এই মানিক বিচাৰি উলিয়াবলৈ মোৰ কি সাধ্য আছে বাৰু তোমাৰ লগত ময়ো যাওঁ খাই সেৱা এটা কৰিম নে কি কোৱা কৃষ্ণ ভগৱান পিছে যোৱাৰ দিনত মোক কি দিবা আয়া তুই যদি ইমানেই খ এই গোসাঁই প্ৰভুৱে যি দিয়ে তাৰ আধা ভাগ তোকে দি দিয়ে যদি এটা পূজা কৰিহে দিয়ে তেতিয়া ঐ তেন্তে তোক পতাব পাৰ তাই ভাল নাই মোৰ সেইবোৰ কোনো প্ৰয়োজন নাই মই যথাযোগ্য পুৰস্কাৰ মই ৰুক্মিণী দেৱীৰ পৰাই তুমি দেখোন ৰুক্মিণী দেৱীও নাম লোৱা যে তুমি সজ্ঞান নেকিহে তুমি যদি গ্ৰাহক হ'ব পৰা মই আকৌ খৰচ হ'লে কিবা ল'ব লাগিবনে দেখিছানে বুজি পালো তুমি এলাহ এটা ভগৱান নোহোৱা কিন্তু এই বুঢ়া আগত চেঙেলি দেখা যেতিয়া এই বুঢ়াই তোমাক সহজে এৰি নিদিয়ে তুমি কোন এই বুলি যে মই কৰা দিছোঁ চিনি পোৱা নাই নাই পোৱা এই বুলি যে মই তোমাৰ আগত ধৰা দিছোঁ কৰিব কুন্দিল নৈ পাৰত কৃষ্ণ নাম জপ কৰি একেলগে হৰি ভকত হৈছে